যিটো সময়ত ৰাজ্যত কৰোনাই লৈছে কালগ্ৰাসী ৰূপ, সেই অনুসৰি অসমৰ প্ৰশাসনে জাৰি কৰিছে নতুন ছবি। কিন্তু এই ছবিখন কেৱল ৰাইজৰ বাবেই নেকি? চৰকাৰে নামানে নেকি এই ছবিখন? ইয়াৰ বাহিৰেও অসমৰ সংবাদ মাধ্যমসমূহে কেৱল মাইক আৰু বোম লৈ জনসাধাৰণকেই জ্ঞান দি ফুৰা দেখিবলৈ পোৱা যায়। তাৰ বিপৰীতত মুখ্যমন্ত্ৰীয়ে নিজৰ সঙ্গীসকলৰ লগত ঘূৰি ফুৰা কাৰ্যত কৰোনা নহয় নেকি? কিয় প্ৰশ্ন নকৰে মেডিয়াই? প্ৰশ্ন কেৱল জনসাধাৰণকেই কিয়? জ্ঞান কেৱল জনসাধাৰণকেই কিয়? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অসমৰ সংবাদ মাধ্যমো কি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৰে হ'বলৈ গৈ আছে নেকি? যাক কোৱা হয় গদি মিডিয়া। তাৰ মাজতে নৰ্থ ইষ্ট নাও নামৰ চেনেলটিত প্ৰকাশ পোৱা এটি বাতৰি আগবঢ়ালোঁ আপোনালোকলৈ। ৰাইজে নিজেই বিচাৰ কৰক আৰু ভাবক। লগতে এটি অনুৰোধ, এই ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰক যাতে অসমৰ মিডিয়াৰ টোপনিৰ পৰা জাগে। আৰু আপুনি চাই আছে তীব্ৰ আপডেট। নিয়ম কাৰ বাবে? কেৱল সাধাৰণ জনতাৰ বাবেহে নেকি ক'ভিড প্ৰট'কল? চৰকাৰৰ বৰমূৰীয়াসকল হ'ব নোৱাৰে নেকি কৰোনাৰ ছুপাৰ স্প্ৰেডাৰ? অসমত অতি ভয়াৱহ ৰূপ লৈছে মাৰাত্মক কৰোনাই। এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বুধবাৰে অসম চৰকাৰে জাৰি কৰিলে এইখন নিৰ্দেশনা। পূৰ্বতকৈ আৰু অধিক কঠোৰ কৰি জাৰি কৰা হৈছে ক'ভিড প্ৰট'কল। এই প্ৰট'কলসমূহৰ 14 নম্বৰটোলৈ মন কৰক। 15 দিনলৈ বন্ধ সকলো ধৰ্মীয় অনুষ্ঠান। কেৱল অনুষ্ঠানৰ মুৰব্বীজনে নিয়ম মাফিক ৰীতি নীতি পালন কৰিব পাৰিব। কিন্তু এয়া কি? দলে বলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে নতুনকৈ SOP নিৰ্ধাৰণৰ 24 ঘণ্টাও পাৰ হোৱা নাছিল। কিন্তু দলে বলে মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। যি সময়ত ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে, সেই সময়ত মুখ্যমন্ত্ৰীয়ে দৰ্শন কৰিছে মাজুলীৰ সত্ৰ। মাজুলীৰ দক্ষিণপাট সত্ৰ আৰু আউনীআটী সত্ৰত মুখ্যমন্ত্ৰীৰ লগতে গ'ল অৰ্ধশতাধিক লোক। সত্ৰ দৰ্শনৰ ফটো ছ'চিয়েল মিডিয়াতো আপলোড কৰি ৰাইজক জনাই দিলে মুখ্যমন্ত্ৰীয়ে। বুজাই দিলে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে নাই কোনো ক'ভিড প্ৰট'কল। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তীৰ্থ দৰ্শন কৰি ভগৱানৰ আশীষ লৈছে। সেয়া নিশ্চয়কৈ ভাল কথা। কিন্তু এই সময়খিনিত কিয়? যি সময়ত অসমত প্ৰতিদিনে গড়ে 5,000ৰ অধিক লোক কৰোনাত আক্ৰান্ত হৈ আছে, বহু লোকে প্ৰাণ হেৰুৱাই আছে, এই সময়খিনিত প্ৰট'কল ভংগ কৰি মুখ্যমন্ত্ৰীয়ে ৰাইজক দেখুৱাইছে কি? কোনে জানে? কিজানি মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ দলটোৱেও হয় কৰোনাৰ ছুপাৰ স্প্ৰেডাৰ। ইতিমধ্যে মিচিগান ইউনিভাৰ্চিটিৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে অসম তথা উত্তৰ পূবৰ ক'ভিড পৰিস্থিতি দ্ৰুত অৱনতিৰ কথা। প্ৰতিবেদনটোৰ মতে উত্তৰ পূব হ'বলৈ গৈ আছে কৰোনাৰ হটস্পট। কিন্তু মুখ্যমন্ত্ৰী এগৰাকীয়ে জানি বুজিও এই ভুল কৰি আছে কিয়? বুধবাৰেও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিবলৈ গৈ মন্ত্ৰী পৰিষদৰ নতুন সদস্যসকলে এইদৰে কোনো শাৰীৰিক দূৰত্ব নমনাকৈ ফটো তুলিছিল। তেওঁলোকৰ মুখত নাছিল মাস্ক। মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলে যদি এইদৰে নিজেই জাৰি কৰা নিয়ম নিজেই ভংগ কৰে, তেনেহ'লে নিয়ম কাৰ বাবে? কেৱল সাধাৰণ ৰাইজৰ বাবেহে নেকি? আপোনালোকে ভুল কৰি ৰাইজক জৰিমনা বিহাৰ নৈতিক অধিকাৰ আপোনালোকৰ আছেনে?